নমস্কাৰ জনাইছোঁ আৰু মোৰ সংবাদকৰ্মী বন্ধুসকল দাদাসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইয়াতে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকৰ লগত যি এক ইণ্টাৰেকশ্যন বা বাৰ্তালাপ কৰিম বুলি মই ইয়াতে আহিছিলোঁ, আপোনালোকে উপস্থিত হৈছে তাৰ বাবে মই চিৰকৃতজ্ঞ। আৰু সদ্যহতে আপোনালোকে দেখিবলৈ সক্ষম হৈছে যে যোৱাকালি অৰ্থাৎ 17 ফেব্ৰুৱাৰী তাৰিখে ওদালগুৰিৰ কালাইগাঁও স্থিত BPFৰ 84তম CWC মিটিঙত এক পেনেল লিষ্ট প্ৰস্তুত কৰা হৈছিলে আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা 3জনীয়া প্ৰাৰ্থীৰ পেনেল BPF দলে কালি প্ৰকাশ কৰিছে। BPF দলে সৰ্বপ্ৰথমে কোকৰাঝাৰৰ 3জনীয়া পেনেলত প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নী, খাম্পা বৰগোহাঁই ডাঙৰীয়া আৰু মোৰ অৰ্থাৎ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ নাম তাতে সন্নিৱিষ্ট কৰিছে। আৰু মোৰ নাম কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে BPF দলৰ পৰা যি পেনেলত সংলগ্ন কৰিছে তাৰ বাবে মই BPF প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া শতবাৰ প্ৰণাম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে ৰাইজৰ আগত মই সেয়াষাৰ বা কিছুমান কথা মই দাঙি ধৰিব বিচাৰিছোঁ যে 17 ফেব্ৰুৱাৰী 2024 তাৰিখে যি BPF দলে 3জনীয়া পেনেল প্ৰস্তুত কৰি মোৰ নামটো কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা এজন এম্পেনেল কেণ্ডিডেট বা প্ৰাৰ্থী হিচাপে সংলগ্ন কৰিলে, তাক লৈ বহুত মানুহৰ ভিতৰত চৰ্চা হৈছে। কিন্তু চৰ্চাৰ কিছুমান প্ৰশ্ন হৈছে, কিছুমান মানুহৰ মাজত এক জিজ্ঞাসাবিলাক আহিছে যে দৰাচলতে এইটো কিয় আহিলে তেওঁৰ নামটো পেনেলত। এতিয়া মই ক'ব বিচাৰিছোঁ যে চাওক, আপোনালোকে জানে 2020 চনৰ যি BTR ৰেকৰ্ড, সেই তৃতীয় বড়ো শান্তি চুক্তিত মোৰ ওতঃপ্ৰোতভাৱে শান্তি চুক্তিৰ মধ্যস্থতাকাৰী হিচাপে বা পিছ টক্স মেডিয়েটৰ হিচাপে এক যোগাত্মক ভূমিকা আছিলে। আৰু মই পিছ বিল্ডিং কৰিবৰ কাৰণে আমাৰ BTR অঞ্চলখনত বা বড়োলেণ্ড অঞ্চলখনত এক সাৰ্বংগীন শান্তি ঘূৰাই আনিবৰ বাবে প্ৰাণ নাস্তি মই মোৰ অৱদান আগবঢ়াইছিলোঁ। হয়তো সেইটো এটা গ্ৰাউণ্ড হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তাক গুৰুত্বত লৈ পিনে সেই ঘোষণা কৰিছে। আৰু দ্বিতীয়তে এটা কথা, আজি দৰাচলতে অসমত আজি বহুত চুক্তি হৈ গ'ল, অসম ৰাজ্যখনত বহুত চুক্তি হৈ গ'ল। অসম চুক্তি হ'ল, BTR ৰেকৰ্ড হৈ গ'ল, আদিবাসী ভাই বন্ধুসকলৰ লগত আদিবাসী চুক্তি ৰিচেণ্টলি হৈ গ'ল। আৰু আমি দেখিবলৈ পাইছোঁ যে কোচ-ৰাজবংশী জনগোষ্ঠীয় লোকসকলকো KAC প্ৰদান কৰা হ'লে। কিন্তু আমি অৱশেষত কি দেখিছোঁ যে বস্তুবিলাক চুক্তিৰ নামত চুক্তি হয়, কিন্তু দিল্লীত গৈ পিনে বড়ো জনগোষ্ঠীৰ যি BTR ৰেকৰ্ড হ'ল, তাৰ যি লেটাৰ এণ্ড স্পিৰিট আছিলে, সেই লেটাৰ এণ্ড স্পিৰিটটোক উত্থাপন কৰিব পৰাৰ বাবে যোগ্য ব্যক্তিজন দিল্লীত নাই। আজি আদিবাসী ভাইসকলৰ, আদিবাসী জনগোষ্ঠীয় লোকসকলৰ যি সশস্ত্ৰ সংগঠনসকলৰ লগত যি এক শান্তি চুক্তি স্বাক্ষৰিত হ'ল, সেই শান্তি চুক্তি অনুযায়ী 1000 কোটি টকাৰ প্ৰস্তাৱ আৰু 1000 কোটি টকাৰ গ্ৰেণ্টৰ দফা উল্লেখ কৰা হৈছিলে। কিন্তু আজিলৈকে 1000 কোটি টকাৰ হয়তো 10 কোটি টকাও তেওঁলোকে মোকলাই আনিব পৰা নাই বা তেওঁলোকে সেই পুঁজি কেন্দ্ৰ চৰকাৰৰ পৰা পোৱা নাই। আজি তদ্ৰুপ ৰাজবংশী জনগোষ্ঠীয় লোকসকলৰ বা কোচ ৰাজবংশী ভাইসকলে KAC অসম চৰকাৰৰ পৰা লাভ কৰিলে, কিন্তু KACৰ যি উন্নয়ন হ'ব লাগিছিলে বা KACৰ নামত যিখিনি ধাৰাত প্ৰগতি হ'ব লাগিছিলে, কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি এক প্ৰগ্ৰেছ হ'ব লাগিছিলে, প্ৰস্পাৰিটি হ'ব লাগিছিলে, সেইখিনি কিন্তু আমি আজি দেখিবলৈ সক্ষম হোৱা নাই। তো এইবিলাক কাৰণেই আমি এজন যোগ্য ব্যক্তিক BPF ৰাজনৈতিক দলৰ পৰা কিদৰে দিল্লীত পাৰ্লিয়ামেণ্টৰ মজিয়াত নিজৰ উচ্চ স্বৰত বলিষ্ঠ কণ্ঠেৰে ইয়াৰ প্ৰত্যেকটো জনগোষ্ঠীৰ লোকৰ হৈ মাত মাতিব পাৰে। আদিবাসী লোকসকলৰ কাৰণে, বড়ো কছাৰী ভাইসকলৰ কাৰণে, কোচ ৰাজবংশী ভাইসকলৰ কাৰণে, আমাৰ সংখ্যালঘু মুছলমান ভাইসকলৰ কাৰণে, নাথযোগী ভাইসকলৰ কাৰণে, বড়ো, নন বড়ো, ট্ৰাইবেল, নন ট্ৰাইবেল সকলৰ কাৰণে ইনক্লুজিভভাৱে, কাৰণ MP ইলেকশ্যনটো এইটো BTC ইলেকশ্যন নহয়, এইটো 6 শিডিউল বা 6ষ্ঠ অনুসূচিত পৰিষদীয় নিৰ্বাচন নহয়, আনকি এইটো MLA ইলেকশ্যনো নহয়। MP ইলেকশ্যনত আমি গুৰুত্ব দিব লাগিব পলিচি মেকিঙৰ ওপৰত, নীতি নিৰ্ধাৰণৰ ওপৰত, যাতে BTRত বসবাস কৰা বা BTCত বসবাস কৰা যিমানবোৰ জনগোষ্ঠী আছে তেওঁলোকে সা সুবিধা পায়। অৱশেষত মই এটাই কথা ক'ব বিচাৰিছোঁ, মই কোনো দলক বিৰোধিতা কৰিব বিচৰা নাই, কিন্তু এষাৰ কথা কৈ মই আজিৰ এই মোৰ মন্তব্য সামৰিম যে প্ৰমোদ বড়ো ডাঙৰীয়াই UPPL চৰকাৰ BTRত গঠন কৰাৰ পূৰ্বত তেওঁ বিভিন্ন প্ৰস্তাৱ বা মেনিফেষ্টত তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে তেওঁ বিভিন্ন জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বা বিভিন্ন জনগোষ্ঠীৰ কল্যাণৰ কাৰণে তেওঁ ডেভেলপমেণ্ট কাউন্সিল বা ডেভেলপমেণ্ট বৰ্ড বনাই দিব। কিন্তু আজি আমি দেখিবলৈ সক্ষম হৈছোঁ যে সেই ডেভেলপমেণ্ট বৰ্ডবিলাক বনাব পৰা নাই। এইকাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক জগৰীয়া কৰিব বিচৰা নাই, বেচেৰা তেওঁ কৰিব বিচাৰিলেও নোৱাৰে। কাৰণ আজি BTR চুক্তি অনুযায়ী যি 1500 কোটি টকা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিলে, সেই 1500 কোটি টকা
দি পিনে তেওঁ যদি 5 বছৰত প্ৰত্যেকটো জনগোষ্ঠীৰ কল্যাণৰ কাৰণে পুঁজি দিব লগা হয় তেতিয়াহ'লে কিন্তু সেয়া সম্ভৱ নহয়। হয়তো তেওঁ কিমান দিব 2 কোটি 3 কোটি টকা এটা ডেভেলপমেণ্ট বৰ্ডত, সেই ডেভেলপমেণ্ট বৰ্ডৰে কিন্তু ইমানখিনি কম পুঁজিৰে উন্নয়ন কৰাটো সম্ভৱ নহয়। কাৰণ BTCৰ বাজেট BTC চুক্তি 2003 অনুযায়ী যি BTCক প্ৰপৰ্চনেট ফাণ্ডিং কেন্দ্ৰ আৰু অসম চৰকাৰৰ পৰা দিব লগা আছিলে সেয়া কিন্তু আজিলৈকে BTCক দিয়া হোৱা নাই। অৰ্থাৎ অসমৰ যি জনসংখ্যা সেই জনসংখ্যাৰ ৰেচিঅ'ত BTCৰ যিখিনি জনসংখ্যা অসমৰ 10-12% পপুলেশ্যন আমাৰ BTC অঞ্চলত আছে, সেই হিচাপে কিন্তু অসমৰ 1 লাখ কোটি টকাৰ যি বাজেট সেই হিচাপে BTCও 10%, অৰ্থাৎ প্ৰত্যেক বছৰি 10,000 কোটি টকাৰ বাজেট BTCয়ে পাব লাগে। সেই পালে কেৱল বড়োই নহয়, মই ভাবোঁ প্ৰত্যেকটো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বছৰি 500 কোটি টকাকে দিব পাৰিব। নাথ যোগীৰ কাৰণে 500 কোটি টকা, কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে 500 কোটি টকা, বড়ো জনগোষ্ঠীৰ কাৰণে যিহেতু ষষ্ঠ অনুসূচী নিশ্চিতভাৱে বড়ো জনগোষ্ঠীৰ কাৰণে সুকীয়া পেকেজ বা বড়ো জনগোষ্ঠীক অগ্ৰগণী ভূমিকাৰে বেছি পেকেজ দিয়াটো স্বাভাৱিক 6 শিডিউলত। কিন্তু আদিবাসী জনগোষ্ঠীৰ কাৰণে বছৰি 500 কোটি টকা, সংখ্যালঘু জনগোষ্ঠীয় ভাইসকলৰ কাৰণে বা ধৰ্মীয় সংখ্যালঘু ভাইসকলৰ কাৰণে 500 কোটি টকা, এই ধৰণে 2-3 হাজাৰ কোটি টকাৰ পেকেজ প্ৰত্যেক বছৰে কিন্তু BTC চৰকাৰে দিব পাৰিব যদিহে BTC চুক্তিৰ যি দফা 2003 চনত স্বাক্ষৰিত হৈছিলে যে অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে BTC অঞ্চলত উন্নয়নৰ বাবে প্ৰপৰ্চনেট ফাণ্ডিং প্ৰদান কৰে। কিন্তু এই কথাষাৰ আজিলৈকে ভাৰত চৰকাৰৰ যি মন্ত্ৰালয় বা ভাৰতৰ মহামান্য যি সদন সেই পাৰ্লিয়ামেণ্টত গৈ কোনেও বলিষ্ঠ কণ্ঠৰে আজিলৈকে উঠাব পৰা নাই। আৰু আমাৰ এজেণ্ডাটো এইবাৰ এইটোৱেই হ'ব যে 2024 চনত যদি BPF দলে নিৰ্বাচনত বিজয়ী হয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা, তেতিয়াহ'লে যেনেকেই নহওক কিয় যিকোনো প্ৰকাৰেই দিল্লীৰ পৰা সুনিশ্চিত কৰা হ'ব যে BTC চুক্তি 2003 অনুযায়ী প্ৰপৰ্চনেট ফাণ্ডিং অনা হ'ব। আৰু অসমৰ জনসংখ্যা আৰু BTCৰ জনসংখ্যাৰ যি ৰেচিঅ' সেই হিচাপে অসমে যিহেতু 1 লাখ কোটি টকাৰ ওপৰত বছৰি বাৰ্ষিক বাজেট বনায়, BTCকো ইয়াৰলি 10,000 কোটি টকাৰ যাতে বাজেট BTC চুক্তিৰ দফা অনুযায়ী প্ৰদান কৰে, সেই কথাত গুৰুত্ব দি সকলো জনগোষ্ঠীৰে উন্নতি, প্ৰগ্ৰেছ, কল্যাণ আৰু ইনক্লুজিভভাৱে হিংসা ত্যাগ কৰি এক কমিউনেল হাৰমনিৰে কেনেকৈ BTRত শান্তি বা বড়োলেণ্ডত এক চিৰযুগমীয়া শান্তি আমি আনিব পাৰোঁ, মিল সম্প্ৰীতি কৰিব পাৰোঁ, সেয়াই আমাৰ প্ৰচেষ্টা থাকিব। চাওক, এটা কথা মই ক'ব বিচাৰোঁ যে অভিজ্ঞতা আৰু নলেজ দুটা বস্তু আচলতে বেলেগ বেলেগ। মই নকওঁ যে মই সৰ্বজ্ঞানী, পৃথিৱীত বহুতো জ্ঞানী লোক আছে, কিন্তু মই এইখিনি ক'ব পাৰোঁ যে মই যিটো বস্তু কৰিম উইথ ডেডিকেশ্যন উইথ ডিটাৰমিনেশ্যন কৰিম। আৰু যিষাৰ কথাৰে মই ৰাইজক প্ৰতিশ্ৰুতি দি আগুৱাই যাম নিৰ্বাচনী যি বৈতৰণি হওক বা নিৰ্বাচনী যাত্ৰাত, সেই কথাৰ সম্পূৰ্ণভাৱে আক্ষৰে আক্ষৰে সদনত গৈ বলিষ্ঠ কণ্ঠৰে মই সেই মাত সদনত তুলিম। আৰু লগতে যিটোৱে বয়স কম আপোনালোকে নিশ্চয় জানে, এজ এ যুৱচাম হিচাপে ইউথসকলৰ যি ইছ্যু, কাৰণ যিহেতু মই নিজে এজন যুৱক, তো যুৱক হিচাপে মই যুৱকসকলৰ যি সমস্যা সেই সমস্যাৰ প্ৰতি মই স্পেচিয়েলি এক বিশেষ নজৰ প্ৰদান কৰি বিশেষভাৱে সেই ইছ্যুবিলাকক অগ্ৰাধিকাৰ দি ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই যাব চেষ্টা কৰিম। কাৰণ মই নিজেও যুৱচামৰ পৰা আহোঁ আৰু আজিৰ দিনত ক'ব গ'লে 50%ৰ বেছি ভোটাৰেই কিন্তু যুৱচামৰ। চাওক, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। না ভৱিষ্যতটো আপুনি দেখিছে না ভৱিষ্যতটো মই দেখিছোঁ। কিন্তু এটা কথা ক'ব পাৰোঁ যে ইফ ইউ ড্ৰিম চ' হাই এণ্ড ইফ ইউ ৱাৰ্ক চ' হাৰ্ড দেন ইভেন ইয়ৰ ফেইলিয়াৰ would be much higher than the success of others. অৰ্থাৎ আপুনি যদি বহুত উচ্চ সপোন পুহি ৰাখে আৰু সেই সপোনৰ ক্ষেত্ৰত যদি আপুনি কৰ্মৰে আগুৱাই যায়, তেতিয়াহ'লে আপুনি যদি এই সপোন পূৰণো নহয় তৎসত্বেও আপোনাৰ বিফলতা ইমান উচ্চ হ'ব যে আনৰ সফলতাতকৈ আপোনাৰ বিফলতা হয়তো বহুত ওপৰত থাকিব।